গাইজ মই কমলি ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ আপোনালোকে মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু যদি ভাল লাগে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব। আহক তেতিয়াহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এনেই ছাবস্ক্ৰাইবাৰ বহুত বেছি কমি যাই থাকে, আৰু আপোনালোকে প্লিজ মোক আগুৱাই যোৱাত সহায় কৰক। ছাবস্ক্ৰাইব কৰি বহুত ছাবস্ক্ৰাইব পাইছোঁ, কিন্তু তথাপি সেই ছাবস্ক্ৰাইববোৰ কমি যাই আছে। আৰু মোৰ মানে সেইটো বেলেগ মানুহৰ দোষ নহয়, সেইটো মানে দূৰৰ পৰাই কাটি দি আছে। অকল মোৰ লগত এনেকুৱা হোৱা নাই, বহুত মানুহৰ লগতে এনেকুৱা হৈ আছে। আৰু প্লিজ সেইকাৰণে কৈছোঁ মই আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু মোক আগুৱাই যোৱাত সহায় কৰক। আপোনালোকে ছাবস্ক্ৰাইব কৰি দি পেলাই, আৰু মই জানো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰেও তেতিয়াও ছাবস্ক্ৰাইবটো ৰৈ নাযায়, বেছি কটাই যায়, তথাপি কৰি দিব আপোনালোকে প্লিজ। আৰু ভিডিঅ'টো চাওক আজি কেনেকৈ মই কি কৰোঁ। মই আজি আপোনালোকক পিঠা এটা বনাই দেখুৱাম, মানে ৰেচিপি মানে আৰু এনেই বনাম দেখুৱাম। আপোনালোকে ভিডিঅ'টো সকলোৱে চাই থাকিব। ছোৱালীজনীয়ে কি কৰিছে চাওকচোন আপোনালোকে। ইয়াত উঠিছে, মানে কি হ'ব আৰু টেবুলটোত উঠিছে, উঠি পেলাই মোৰ যি খাৰু আছে আঙুঠি আছে, এইটো আঙুঠি কেনেকুৱা লাগিছে, বহুত বেছি ধুনীয়া হয়। মানে মোৰ নিজৰ পচন্দ হোৱা নাছিলে, বেলেগক দেখুৱাওঁতে সকলোৱেও কৈছে ভাল লাগিছে বুলি। এইটো লৈছিলোঁ মানে 200 টকাত মিছৰ পৰা লৈছিলোঁ, আৰু কম দামতো আছে, কম দামৰো পায়। বাকী তাই এনেকৈ পিন্ধি লৈছে খাৰুবিলাক হাতত, দেখিছেনে আপোনালোকে। মই পিন্ধাই দিয়া নাই, মানে তাই নিজে পিন্ধাইছে। আৰু মোৰ গডৰেজৰ পৰা উলিয়াৰ সময়ত বেগবিলাক গোটেই ওলাইছে, উলিয়াই আনি গোটেইখিনি পেলাই দিছে, পেলাই তলত আৰু খাৰুখিনি পিন্ধি টেবুলত উঠাই আছে। এনেকৈ পৰি গ'লে কি হ'ব, এনেকৈ হ'লে কি হ'ব। আৰু তাই ছোৱালীজনীয়ে এনেকৈ উঠি আছে আৰু বদমাছ কৰি ভিডিঅ'টো সকলোৱে চাই থাকিব। আপোনালোকে বাৰে বাৰে কৈছোঁ আপোনালোকক, মই আৰু কি দেখুৱাম, এনেকুৱা বস্তু আমাৰ ভিডিঅ' কৰি দি আছোঁ। মই পিঠা বনাম ৰ'ব আজি, মানে আৰু আপোনালোকক দেখুৱাই আছোঁ। বহুত দিন খোৱা নাই, মানে খাম আজি। ছোৱালীজনীক মই খাবলৈ দিছিলোঁ ঠাণ্ডা, তাই খুৱাইছে পুতলাক, আৰু খাইছে কিহেৰে চাওকচোন আপোনালোকে। মোৰ ষ্টেম্পাত ভাঙি গৈছে, মানে এই যে ভিডিঅ' কৰা ষ্টেম্পাত বহুত বেছি কমজোৰি আছিল, ভাল নাছিলে, সেই ভাঙি গৈছে তলৰখিনি, আৰু সেয়েৰে খাই আছে তাই। এনেই গ'ল মানে ঠাণ্ডাটো, কি হ'ব আৰু সেইবাবে মই খাই পেলাম অলপে দিছোঁ তাইক, তথাপি সেই পাতেৰে খাই আছে। এনেকৈ খালে জানো মুখত যায় আপোনালোকে কওকচোন। এতিয়া আপোনালোকক মই পিঠা কেনেকৈ বনাম দেখাম। মই পিঠা বনাম আজি, মানে ইয়াত ঘি লৈছোঁ, তাৰপিছত মই বেকিং পাউডাৰ লৈছোঁ, নিমখ লৈছোঁ, অলপ চেনি লৈছোঁ, আৰু কি বুলি কয় পানী লৈছোঁ। এনেকৈ মই এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু এইটো মিঠাৰ নিচিনা হ'ব অলপ, মানে খোলা চাপৰিৰ পিঠা বুলি কয়, আৰু কিবা বুলি কয়, এনেকৈ বনাব পাৰি, যেনেকৈ নহওক কিয় মই বনাই দেখুৱাম আপোনালোকক। এনে সকলোৱে বনাই, তথাপিতো মোৰ ভিডিঅ'টো চাব আপোনালোকে সকলোৱে। যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব। এইখিনি মই তেল লৈছোঁ, ৰিফাইন তেল, আৰু এইখনেৰে বহুত বেছি সহজ হয় বনাবৰ বাবে, এইখনেৰে বনাম মই। ইয়াত মই কেৰাহী থৈছোঁ, ইয়াত এতিয়া মই তেল মুচি দিম। চাব আপোনালোকে, তেল অলপ মুচি দিম কেৰাহীত, বহুত কম হ'লে হয়। এনেকৈ তেল মুচি দিছোঁ মই অলপ। এনে হ'লে তেল বহুত বেছি প্ৰয়োজন হয়নে, সেইবাবে এনেকৈ হ'লে বহুত সহজতে বনাব পাৰি। আৰু এতিয়া এইখিনি মিক্স কৰিলেও সেই হৈ যায়, লাগি ধৰে গোটেইখিনি, আপোনালোকে জানেই। আৰু এতিয়া মই এইখিনি দি দিম। চাব কিন্তু ভিডিঅ'টো, যদিও আপোনালোকে দেখিছে মোৰ ভিডিঅ'টো চাব, কাৰণ মই বেলেগত যাই ভিডিঅ' বনাব পৰা নাই বাবে ঘৰতে বনাই দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব প্লিজ। আৰু এতিয়া এইখিনি দি ল'লোঁ মই। গেছৰ ফ্লেমটো বহুত কমাই ৰাখিছোঁ, আৰু এইবিলাক বনাবলৈ বহুত বেছি টান হয় মোৰ বোধেৰে, কিয়নো কেতিয়াবা যদি অলপ কিবা মানে গণ্ডগোল হয়, তেতিয়াও তাৰমানে পিঠাটো ভাঙি যোৱাৰ চান্স থাকে। আৰু এতিয়া মই তেলখিনি ওপৰেৰে আৰু এবাৰ মুচিও দি দিছোঁ। ৰিফাইন ব্যৱহাৰ কৰিছোঁ, ৰিফাইনত ভাল ব্যৱহাৰ কৰিবলৈ, আৰু টেষ্ট ভাল হয়। আৰু ঘিও দিছোঁ, যিহেতুকে ফ্লেভাৰটো বহুত বেছি ধুনীয়া আহিছে। যোৱাকালিও বনাইছিলোঁ, মানে পিঠা এনেকৈ বনাব নাই, বহুত দিগদাৰ পাওঁ, কিন্তু তথাপি বনালোঁ। আৰু এতিয়া চাই থাকক, আৰু এইখিনি বহুত ধুনীয়া হৈছে এনেকৈ। আৰু মই এইখন বনাম এতিয়া। আৰু এইফালেতো দেখিছে আপোনালোকে তেল দিয়া হৈছে, আৰু লাগিটো নধৰে, বহুত ধুনীয়াকৈ উঠি আহিব যদি নাভাঙে। আৰু এইখন এতিয়া ধুনীয়াকৈ মই তুলি ল'ম পিঠাখন, মানে কেৰাহীৰ পৰা। আৰু এইফালে মই এনেকৈ বস্তুবিলাক ৰাখোঁ, কেৰাহী, কুকাৰ, যিকোনো বস্তু, আৰু বহুত আছে মোৰ বাচন, মই বেলেগত ৰাখিছোঁ। যিখিনি মোক দৰকাৰ হয়, প্ৰয়োজন হয়, সেইখিনি মই ইয়াত ৰাখোঁ। আৰু মই বহুত বেছি ডিচিপ্লিন কৰি থওঁ বস্তুবিলাক। এইখনত মই বাচন চাচন থওঁ, মানে এনেই দেখুৱাই দিছোঁ আপোনালোকক। আৰু বাকী থাকিলে এইখন ধুব লগা হৈছে অলপ, মই এতিয়া সময় নাপাওঁ। আগতে মই একদম মানে ধুইয়ে থকা আছিলোঁ। এইফালে মই থওঁ কিছুমান মানে চব্জি, আৰু বাকীবিলাক যি লাগে মই ফ্ৰিজত থৈ দিওঁ। আৰু এতিয়া এইখিনি মই মানে দাঙি দিম ফ্ৰিজতে, এইখিনি পিঠা বহুত ধুনীয়া হৈছে দেখিবলৈ, দেখিছে।